Hello friends, DJoys online class loi tumalok swagatam. Aji ami present indefinite ba simple present tense or সম্পর্কে আলোচনা কৰিম। এইটো টেন্স কেনেদৰে গঠন কৰা হয় আৰু এনেকুৱা বাক্য যদি কাৰেক্ট টেন্স কৰিবলৈ আহে তেতিয়া আমি কেনে ধৰণে কৰিব লাগিব তাৰ বিষয়ে আলোচনা কৰিম। তাৰ কাৰণে প্ৰথম মই কেইটামান পইণ্ট লৈছো যে এইটো টেন্স আমি কেনেদৰে গম পাম যে এই সেন্টেন্সটো present indefinite বা simple present tense হয় কেনেদৰে গম পাম তাৰ কাৰণে কেইটামান মই পইণ্ট উলিয়াই লৈছো। প্ৰথম এক নম্বৰ পইণ্টটো হৈছে প্ৰথমতে this tense is refer to এই টেন্সটোৱে কি বুজায় এই টেন্সটোৱে কি বুজায় a universal or general truth যেটো সাধাৰণতে যেটো চিৰন্তন সত্য তো চিৰন্তন সত্য তেনেকুৱা ধৰণৰ বাক্যৰ ক্ষেত্ৰত এই সেন্টেন্স ব্যৱহাৰ হয়। তাৰপিছত 2 নম্বৰতে a habitual or permanent action এটা অভ্যাসগত কাম বা যেটো কাম হৈ আছে মানে সদায় হৈ আছে হৈ থাকিব এনেকুৱা নিচিনা ক্ষেত্ৰতো এটো টেন্স ব্যৱহাৰ হয়। আৰু 3 নম্বৰটো হৈছে a future action when the futurity is indicated by the context ভবিষ্যৎ কালৰ কোনো কাম যদি সেই কামটো হোৱাৰ সম্পূৰ্ণ সম্ভাৱনা আছে মানে কামটো হ'ব এটো খাটাং তেতিয়াও এটো টেন্স ব্যৱহাৰ হয়। এতিয়া আমি কেইটামান উদাহৰণৰ জৰিয়তে জানিব বিচাৰিম বুজিবলৈ চেষ্টা কৰিম। a universal or general truth a universal or general truth কোনবোৰ বাক্য যেনে the sun rises in the east the sun rises in the east সূৰ্যটো ক'ত উদয় হয় পূব দিশত উদয় হয় এইটো এটা ইউনিভাৰ্সাল ট্ৰুথ হয় এটো চিৰন্তন সত্য ঘটনা হয়নে যেনে 2 নম্বৰতে the earth the earth moves round the sun পৃথিৱীখন সূৰ্যৰ চাৰিওফালে ঘূৰে the earth moves round the sun এইটো এটা চিৰন্তন সত্য ঘটনা এনেকুৱা ক্ষেত্ৰতো এইটো টেন্স ব্যৱহাৰ হয়। তাৰ পিছত আমি 2 নম্বৰত যেটো পইণ্ট লৈছিলো a habitual or permanent action এইটো কোনবিলাক যেনে মই সদায় স্কুললৈ যাওঁ মানে I always go to school I always go to school মই সদায় স্কুললৈ যাওঁ তাত মই সদায় স্কুললৈ যাওঁ এটো এটা habitual action আৰু যেটো সদায় হৈ থাকে মোৰ এটা অভ্যাসগত কাম। তাৰ পিছত we eat rice আমি ভাত খাওঁ আমি সদায় ভাত খাওঁ মানে নহয় গতিকে এইটো এটা আমাৰ habitual actionত পৰে। এই নম্বৰত they play cricket every day সিহঁতে সদায় ক্ৰিকেট খেলে মানে নহয় এইটো এটা habitual actionত পৰে অভ্যাসগত কাম অৰ্থাৎ তেওঁলোকে সদায় এই কামখিনি কৰি থাকে। তাৰ পিছত লাষ্টৰ যেটো পইণ্ট আছিলে a future action when the futurity is indicated by the context ভবিষ্যৎ কালৰ কোনো কাম কিন্তু যেটো কাম হোৱাৰ সম্পূৰ্ণ সম্ভাৱনা আছে বা নিশ্চয়কৈ এই কামটো হ'বই তেতিয়াও কিন্তু এই টেন্সটো ব্যৱহাৰ হয়। মানে এক নম্বৰত যদি আমি লওঁ the school closes in 15th আগষ্ট স্কুলখন কেতিয়া বন্ধ থাকিব 15 আগষ্টত বন্ধ থাকিব এতিয়ালৈকে 15 আগষ্ট অহা নাই কিন্তু আহিব আৰু বন্ধ থাকিব এটা নিশ্চিত খাটাং অৰ্থাৎ নিশ্চিত এটো খাটাং বন্ধ হ'বই সেই কাৰণে ইয়াত এটো টেন্স ব্যৱহাৰ হৈছে the school closes in 15th আগষ্ট। তাৰ পিছত
The Prime Minister, M-I-N-I-S-T-E-R, the Prime Minister comes tomorrow. অৰ্থাৎ প্ৰধানমন্ত্ৰী কালিলৈ আহিব। প্ৰধানমন্ত্ৰীজন কালিলৈ আহিব, এতিয়ালৈকে অহা নাই, কিন্তু নিশ্চিত তেওঁ যিহেতু আহিম বুলি কথা দিছে আহিবই। প্ৰধানমন্ত্ৰীটো কেতিয়াও মিছ নকৰিব, হয় নে নহয়? তেনেকুৱা ক্ষেত্ৰতো এইটো টেন্স ব্যৱহাৰ হয়। The Prime Minister comes tomorrow. এতিয়া যদি আমি এই যিখিনি মই এক্সাম্পল লৈছোঁ, সেই এক্সাম্পলখিনি যদি মই ভালদৰে চাওঁ বা আমি ভালদৰে চাওঁ, তেতিয়া আমি দেখিম এই টেন্সটো গঠন হ'বৰ কাৰণে এই টেন্সটোৰ যিটো ষ্ট্ৰাকচাৰ, যিটো ফৰ্মেশ্যন, তাত কি কি কমন আছে? প্ৰথমতে হ'ল ছাবজেক্ট লাগিবই। ছাবজেক্ট নোহোৱাকৈ বাক্য গঠন কৰিব নোৱাৰি, ছাবজেক্ট লাগিবই। ছাবজেক্ট ললো, তাৰপিছত ভাৰ্ব এটা লাগিব, আৰু ভাৰ্বটোত কি থাকিব? এছ বা ইএছ থাকিব। ভাৰ্বত কি থাকিব? এছ বা ইএছ প্লাছ অবজেক্ট। অৰ্থাৎ এই টেন্সটোৰ গঠনটো হৈছে ছাবজেক্ট প্লাছ ভাৰ্বত এছ বা ইএছ প্লাছ অবজেক্ট। এতিয়া আমি যদি প্ৰতিটো বাক্যত চাওঁ, দা চানটো হৈছে ছাবজেক্ট, ৰাইজেছটো হৈছে ভাৰ্ব য'ত এছ বা ইএছ আছে, আৰু দা ইজটো হৈছে অবজেক্ট। তেনেকে দা আৰ্টটো হ'ল ছাবজেক্ট, মুভছটো হৈছে ভাৰ্ব, তাত এছ বা ইএছ আছে, ৰাউণ্ড দ্য ছান এইটো এটা অবজেক্ট, হয়নে নহয়? ৰাউণ্ড দ্য ছান। I always go to school, মই সদায় স্কুললৈ যাওঁ, ইয়াত আইটো হ'ল ছাবজেক্ট, হয়নে? go to হ'ল ভাৰ্ব, আৰু স্কুলটো হ'ল অবজেক্ট। উইটো হ'ল ছাবজেক্ট, ইটটো হ'ল ভাৰ্ব, ৰাইজটো হ'ল অবজেক্ট। এনেকৈ প্ৰতিটো বাক্যতে আমি দেখিবলৈ পাম। আমি যদি চাওঁ তেনেকৈ দেখিবলৈ পাম। এতিয়া কথা হ'ল ইটটোত ভাৰ্বত এছ বা ইএছ নাই, তেনেকৈ গ'টোত ভাৰ্বত এছ বা ইএছ নাই। এতিয়া আমি জানিব লাগিব ক'ত ভাৰ্বত এছ বা ইএছ আহিব আৰু ক'ত ক'ত ভাৰ্বত এছ বা ইএছ নাহে। প্ৰথম কথা, যদি ভাৰ্বটো যেতিয়া ছাবজেক্টটো থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ হ'ব, তেতিয়া ভাৰ্বত এছ বা ই এছ আহিব। এতিয়া থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ মানে ধৰি লৈছোঁ আমি এইবিলাক হি, চি, বা কোনোবা মানুহৰ যদি নাম হয়, তেতিয়াও ভাৰ্বত কি আহিব? এছ বা ই এছ আহিব। ঠিক আছে? থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ, হি, চি বা মানুহৰ নাম ধৰি লৈছোঁ, এইখিনিৰ ক্ষেত্ৰত কি হ'ব? ভাৰ্বত এছ বা ই এছ আহিব। আৰু বাকী যিমানখিনি বাছি আছে তাৰ পিছত কিন্তু ভাৰ্বত এছ বা ই এছ নাহে। যেনে আই পিছত ভাৰ্বত এছ বা ই এছ নাহে, উই পিছত ভাৰ্বত এছ বা ই এছ নাহে, ইউ পিছত ভাৰ্বত এছ বা ই এছ নাহে, দেৰ পিছত ভাৰ্বত এছ বা ই এছ নাহে। এইকেইটাৰ পিছত ভাৰ্বত এছ বা ই এছ নাহিব। ঠিক আছে? কেতিয়া আহিব? থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ হ'লে এছ বা ই এছ আহিব, কিন্তু বাকী ৰেষ্ট অফ অল বাকীখিনিত ভাৰ্বত এছ বা ই এছ নাহে। ইয়াৰ পিছত এই টেন্সৰ যদি বা এনেকুৱা ধৰণৰ বাক্যক কাৰেক্ট টেন্স কৰিবলৈ আহে, কেনেকৈ কৰিম? আহাচোন আমি উদাহৰণৰ জৰিয়তে বুজিবলৈ চেষ্টা কৰোঁ। এতিয়া আমি ধৰি লৈছোঁ পৰীক্ষাত কাৰেক্ট টেন্স কৰিবলৈ আহিলে এনেকুৱা কিছুমান বাক্য আহিছে, চেণ্টেন্স আহিছে, যিখিনি আমি কাৰেক্ট টেন্স কৰিব লাগে। এতিয়া কেনেকৈ কৰিম আমি জানিবৰ কাৰণে চেষ্টা কৰিছোঁ। এতিয়া আমি চাম বাক্যটোত অলৱেজ আছে নেকি, বাক্যটোত ইউজুৱেলি আছে নেকি, বাক্যটোত ডেইলি আছে নেকি, বাক্যটোত অফেন আছে নেকি, ৰেগুলাৰলি আছে নেকি, এভৰিডে আছে নেকি। যদি আছে তেতিয়া আমি গম পাম যে এইটো চেণ্টেন্স প্ৰেজেণ্ট ইনডেফিনিট টেন্স হয় বা চিম্পল প্ৰেজেণ্ট টেন্স হয়। তেতিয়া আমি কি কৰিম? প্ৰথম যিটো মই উদাহৰণ লৈছোঁ এক্সাম্পল, I always go to school, I to I লিখিছোঁ, always to always say। এতিয়া go, আমি আগতেই পঢ়ি আহিছোঁ যে এইটো ছাবজেক্ট, এই ছাবজেক্টটো থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ হ'লেহে ভাৰ্বত এছ বা ই এছ লাগিব। বাকী যিখিনি আছিলে আই, ইউ, দে, উই যিখিনি আছিলে তাৰ পিছত মই কৈছিলোঁ যে এছ বা ই এছ
নালাগে গতিকে সিধা কথা যেহেতু অলৰেডি আমি আলোচনা কৰি আহিছো সেই কাৰণে I always go to school এইটো একেই থাকিব ইয়াতে কোনো চেঞ্জ নহয় Number 2 He sings song every day তে এই বাক্যটো যেনেকৈ ইয়াত always আছিল ইয়াত every day আছে অৰ্থাৎ তেওঁ সদায় গান গায় বুলি কৈছে তেওঁ সদায় গান গায় এতিয়া এই বাক্যটোক যদি আমি কাৰেক্ট টেন্স কৰো তেতিয়া হলে কি হ'ব হি টু হিয়ে থাকিব হে sing টু আমি আগতেই কৈছিলো যে থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ হলে ভাৰ্বত s বা es আহিব আৰু হি টু থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ হয় সেই কাৰণে তাত s বা es আহিব অৰ্থাৎ হি sings song every day e v e r y d a y অৰ্থাৎ হি sings song every day তাৰ পিছৰ উদাহৰণটো চাও ৰাজু usually go to office by bus ৰাজু সাধাৰণতে অফিচলৈ কিহেৰে যায় বাছেৰে যায় ৰাজু যেহেতু এজন মানুহৰ নাম প্ৰথমতে ৰাজুটো লিখি লৈছো usually লিখি লৈছো মানুহৰ নামৰ আগতো ভাৰ্বত s by s লাগিব সেই কাৰণে ৰাজু usually goes to office by bus Raju usually goes to office by bus ইয়াত s by s আহিলে ইয়াতো s by s আহিছে কিন্তু ইয়াত নাই কাৰণ I টো থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ নহয় তাৰ পিছত he meet me regularly at my chamber তেওঁ মোক চেম্বাৰত ৰেগুলাৰলি লগ ধৰে ইয়াত যদি আমি চাও ইয়াত কিৱৰ্ডটো কি ৰেগুলাৰলি ইয়াত আছে ৰেগুলাৰলি যেতিয়া আমি দেখিম যে ৰেগুলাৰলি আছে তেতিয়া লগা লাগে আমি গম পাম যে এই সেন্টেন্সটো প্ৰেজেন্ট ইনডেফিনিট টেন্স হয় আৰু ইয়াক আমি কেনে ধৰণে কাৰেক্ট টেন্স কৰিম লিখি যাও হি meets কাৰণ হি পিছত s by s লাগিব হি meets me regularly at my chamber অৰ্থাৎ he meets me regularly at my chamber হৈ গল s by s টো লগাই দিয়া লগে লগে এটো হৈ গল তাৰ পিছৰ উদাহৰণটো হৈছে the dog barked at night কুকুৰে ৰাতি ভুকে কিন্তু ইয়াত কিৱৰ্ড এটাও নাই always usually daily often regularly every day আছে জানো একো নাই তথাপিতো আমি গম পাব লাগিব যে কুকুৰে ৰাতি ভুকে এটো কি হয় ইউনিভাৰ্সাল ট্ৰুথ এটো এটা সত্য কথা সত্য এটো ৰাতি যে কুকুৰে ভুকে এটো ইয়াতে কোনো আৰু মিছা নহয় এটো সঁচাই হয় ৰাতি কুকুৰে কিবা এটা দেখাৰ লগে লগে ভুকে গতিকে এটো যেহেতু চিৰন্তন সত্য ঘটনা বা চিৰন্তন সত্য কথা হয় গতিকে ইয়াটো কি হ'ব the dog barks s এটা লগাই দিলি হল at night the dogs barks at night অৰ্থাৎ কুকুৰে ৰাতি ভুকে তাৰ পিছত চাও ইয়াৰ পিছত আমি 6 নম্বৰটো চাও 6 নম্বৰ উদাহৰণটো হৈছে this newspaper appear twice daily a week অৰ্থাৎ এই বাতৰি কাকতখন সপ্তাহত দুবাৰ ওলায় কেইবাৰ ওলায় দুবাৰ প্ৰকাশ পায় ইয়াত ডেইলি শব্দটো আছে তেতিয়াও আমি গম পাই যাম আৰু এটো সত্য কথা এই বাতৰি কাকতখন সপ্তাহত দুবাৰকৈ ওলায় এটো এটা সত্য কথা গতিকে এটো কৰোঁতে কি হ'ব এতিয়া this newspaper appears s এটা লগাই দিলি হল this newspaper appears twice daily a week তাত এই বাতৰি কাকতখন সপ্তাহত দুবাৰকৈ প্ৰকাশ পায় তাৰ পিছত 7 নম্বৰটো we play football every day ইয়াত কিৱৰ্ড every day আছে গতিকে ভাৰ্বত কি কৰিব লাগিব এতিয়া we পিছত play to play থাকিব কিন্তু we পিছত আমি জানো ভাৰ্বত s by s নবহে
গতিকে we play football every day হ'ব ইয়াত কোনো চেঞ্জ নহয় মাত্ৰ ব্ৰেকেটটো উঠাই দিলেই হ'ল ঠিক আছে ইয়াতে কোনো চেঞ্জ নহয় তেনেকে we visit Shillong every year ইয়াতো every শব্দটো আছে we visit Shillong every years আমি প্ৰতি বছৰে শিলংলৈ যাওঁ ইয়াতো we পিছত যেহেতু কি ভাৰ্বত s বা yes নবহে সেহে visit লিখিলেই হ'ব বাকি একো ইয়াতে চেঞ্জ নহয় জাস্ট যি আছে তাকে লিখি দিলেই হৈ যাব অৰ্থাৎ we visit Shillong every years তাৰ পিছৰটো the chief minister come here tomorrow মুখ্যমন্ত্ৰী কালিলৈ ইয়াত আহিব এটো যেহেতু আহিব এটো নিশ্চিত খাটাং সেয়েহে the chief minister comes s এটা লগাই দিব লাগিব comes here tomorrow অৰ্থাৎ মুখ্যমন্ত্ৰী কালিলৈ আহিব এটো যেহেতু নিশ্চিত তেওঁ আহিবই যদিও কালিলৈ ভৱিষ্যত কাল কিন্তু তেওঁ যেহেতু আহিবই সেই কাৰণেও ইয়াত আমি প্ৰেজেন্ট ইনডিফিনিট টেন্স ব্যৱহাৰ কৰিব পাৰিম আৰু শেষৰটো আমি শেষৰ ফালে আহিছো মিস্টাৰ বৰুৱা টিচ us ইংলিশ মিস্টাৰ বৰুৱাই আমাক ইংৰাজী পঢ়ায় তেওঁ ইংৰাজী পঢ়ায় এটো সত্য কথা ইয়াত কোনো আৰু চিন্তা কৰিবলগীয়া কথা নাই গতিকে মিস্টাৰ বৰুৱা মিস্টাৰ বৰুৱা THES কিন্তু যেতিয়া CH আছে লাষ্টত যেহেতু CH আছে তেতিয়া তাত কিন্তু ES লাগিব অৰ্থাৎ মিস্টাৰ বৰুৱা teaches us ইংলিশ যেহেতু লাষ্টত কি আছিলে CH আছে সেই কাৰণে ইয়াত ES এড হ'ব অৰ্থাৎ মিস্টাৰ বৰুৱা teaches us ইংলিশ ঠিক আছে ইয়াত মই ভাবিছো ইয়াত আৰু ডাউট নাই এটা কাৰেক্ট টেন্স আহিলে নিশ্চয় তোমালোকে কৰিব পাৰিবা আৰু অসম চৰকাৰৰ বিভিন্ন ধৰণৰ চাকৰি বিলাকৰ কাৰণেও এই ভিডিও বিলাকৰ জৰিয়তে উপকৃত হ'ব পাৰিব বুলি মই আশা ৰাখিছো পৰৱৰ্তী ইয়াৰ পিছত প্ৰেজেন্ট কন্টিনিউয়াস টেন্সৰ বিষয়ে আলোচনা কৰিম ধন্যবাদ